এতিয়া বাৰু আপোনালোকে কওকচোন, মই কথা কোৱাৰ পাছৰ পৰা মনটো কেনেকুৱা লাগিছিলে সঁচাকৈ কৈ দিয়কচোন। ভাল লাগিছে। কেলে জানেনে? আপোনালোকৰ যদি আগতে কিবা বেয়া সোমাই ভৰ্তি হৈ আছিলে, মই ডিলেট কৰি আছোঁ। হয় নাই? মোবাইলত ডিলেট হেৰি এটা ওলাই যায় নহয়, ই কাট খাই যায়। কৈছোঁ ইকৰাণী চুকলে মোক কিহে আনিলে বুলি ভাবিছে? স্কুটি। মই স্কুটিয়ে লৈ আহিলোঁ দৌৰা দৌৰিকৈ। মই আহি গ'লোঁ। মই ইকৰাণী চুকলে স্কুটিত আহিলোঁ বা গাড়ীত আহিলোঁ, কিন্তু মই পৃথিৱীলৈ কেনেকৈ আহিলোঁ? পৃথিৱীলৈ কেনেকৈ আহিলোঁ? ভাগৱতৰ 3য় স্কন্ধত কৈছে। আপোনাক পৃথিৱীলৈ কোনে আনিলে জানেনে নাই? আছিলি মন্তই ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি ভৈলি পিতৃৰ শিৰত। দেখিছে? হেন ভাগৱত মূৰ্তি অতি মনোহৰ, ত্ৰমালস দিশ বৰ্ণ শ্যাম কলে বৰ। এতিয়াহে আচলটো ক'লে যে এই যে প্ৰথম অধ্যায়ৰ পৰা দ্বাদশ অধ্যায়লৈকে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি ধৰি ভাগৱত ম্ৰিয়মান হৈ আছে। সেইকাৰণে প্ৰভুসকল ভাগৱত চৰ্চন নকৰিলে আসন চৰ্চন নহয়। আমি ভাগৱত সেইকাৰণে 7 বৈকুণ্ঠৰ ওপৰৰ আমহি ঘৰত ৰাখোঁ গুণমালা। ভাগৱত আৰু গুণমালাৰ মাজত পাৰ্থক্য নাই। প্ৰভুসকল এতিয়া ভাগৱত নোহোৱাকৈ মিনিটো থাকিব পাৰিবনে? কৈ দিয়ক, পাৰিব থাকিব? নোৱাৰে। কাৰণ ভাগৱতেই হ'ল প্ৰভু ভগৱন্তৰ কি বুলি কৈছে একেবাৰে শেষত কি বুলি ক'লে যে এহেন ভাগৱত মূৰ্তি অতি মনোহৰ, তমালক সদৃশ বৰ্ণ শ্যাম কলেবৰ। প্ৰভু ভগৱন্তৰ শ্যাম বৰণীয়া সেই অৱয়ব ভাগৱতত ম্ৰিয়মান হৈ আছে। সেইকাৰণে আমাক ভাগৱত লাগিব। এতিয়া ভাগৱত মুখস্থ কৰি তৰ্ক কৰিবলৈ লাগিব নেকি? ভাগৱতৰ শ্লোক এসোপা মুখস্থ কৰি পণ্ডিত্য বুজাবলৈ লাগিব নেকি? নালাগে। কি কৰিবলৈ লাগিব? হৃদয়ত প্ৰভু ভগৱন্ত আছে। সেইকাৰণে ভাগৱত কীৰ্তন আৰু শ্ৰৱণ কৰোঁতাসকলে শান্তি পায়। মানুহ আমি ইয়ালৈ যে আহিলোঁ, ভাগৱত যে আপোনালোকে পালে ভাগ্যৱান। কেলে ভাগ্যৱান? ভাগৱতত লিখা আছে গা যা লাগি যাব আপোনালোকৰ। আপুনি যে ইয়ালৈ আহে মানুহ হিচাপে জন্ম হ'ল, এই মানুহ হিচাপে জন্মটো ব্ৰহ্মায়ো বাঞ্ছা কৰিছিল। বিষ্ণুক এখন এপ্লিকেশ্যন লিখিছিল, দৰখাস্ত লিখিছিলে, হে প্ৰভু কলি যুগত যাতে আমি মানুহ ৰূপে আমাক জন্ম দিয়ক আৰু আপোনাৰ গুণানুকীৰ্তন কৰিবলৈ যাতে আমি পাওঁ। সেইকাৰণে আমাৰ ভাগৱততো আছে যে কি বুলি আছে? লভি আছো জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত। ব্ৰহ্মাই বাঞ্ছা কৰা সেই নৰতনু দেহাটো আমি ল'লোঁ। এতিয়া আমি বৰ ভাগ্যৱান। কলি যুগত মানুহ হিচাপে জন্ম ল'ব পৰাটো, ভাগৱতক শৰণ ল'ব পৰাটো আৰু ভাৰতবৰ্ষত জন্ম ল'বলৈ পৰাটো মানুহ হিচাপে আমি বৰ ভাগ্যৱান। কিন্তু দুৰ্ভাগ্য, এটা মুহূৰ্তও যেতিয়া ঈশ্বৰৰ নাম ল'বলৈ আমাৰ সময় নাই, আমাতকৈ দুৰ্ভগীয়া আৰু পৃথিৱীত কোনো নাই। দেউতাকে পিতেকক ক'লে, পৰীক্ষা অকণমান চাইছিলে, বোলে হেৰি হ'ল টকা 100 দিছোঁ লৈ যা। এজন দেউতাকৰ কথা কৈছোঁ, বজাৰ কৰি আনিবিচোন যা। টকা 100 লৈ পিতেক গ'ল। বজাৰত ঢেৰ মানুহ দেখিলে, দেখোন ইয়াত কি আছে, দেখিছে বান্দৰ 3টা নচুৱাই আছে, বান্দৰ নচুৱা মানুহে। সি সেইখিলৈকে গ'ল, চায়ো ভাল পালে। গৈ 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 চাওঁতে পিছত আকৌ হাত পাতি ধৰিলে, বোলে আমাৰ এই বান্দৰকেইটাক খোৱাবৰ কাৰণে ৰাইজৰ পৰা কিবা এটা বিচাৰিছোঁ বুলি ক'লে। ইয়াৰ 100 টকীয়া নোটটা আছিলে, সেইটোকে দি দিলে। এতিয়া সন্ধিয়া ঘৰলৈ আহিল, দেউতাকে ক'লে বজাৰলৈ গ'লি বোপাই? বোলে গ'লোঁ। কিবা আনিলি নহয়? বোলে পিতাই আনিব নোৱাৰিলোঁ। বোলে কেলে? এই বান্দৰ খেল এখন আছিলে, বান্দৰ খেলখন চাই গধূলি হৈ গ'ল আৰু পইচা 100ও তাত লৈ ল'লে। বোলে বাৰু ভাল কৰিলি। সেই 100 টকা যে দি পঠিয়াইছিলে
ভাগৱতে সেই 100টো আপোনাৰ মোৰ 100 বছৰ বুলি কৈছে। আপোনাকো দিছিলে 100, যেনেকৈ দেউতাই 100 টকা দি পঠিয়াইছিলে যে বজাৰ কৰিবলৈ, আমাক ভগৱন্ত 100 প্ৰত্যেককে দি পঠিয়ালে। কিন্তু কি হ'ল, খালো বালু খোলাকটি তাল বান্দৰৰ নাচ চাই পেলাই জীৱনটো পাৰ কৰি দিলোঁ। ভাগৱতৰ ওচৰলৈ নাহিলোঁ। ভাগৱতৰ ওচৰলৈ নহাৰ কাৰণে কি হ'ল? ভাগৱতৰ ওচৰলৈ নহাৰ কাৰণে প্ৰভু গুৰুক চিনি নাপালোঁ, মাক চিনি নাপালোঁ, দেউতাক চিনি নাপালোঁ। পাৰোঁতেনো দেউতাই কান্দি কান্দি আজি, মায়ে কান্দি কান্দি আজি বৃদ্ধাশ্ৰমত থাকিব লাগেনে? নালাগে। কেলে নালাগে? যদি ভাগৱত ধৰ্মটো লয়, সেইকাৰণে ভাগৱত লাগে। এই ভাগৱতৰ কথালৈ আমি যাবই পৰা নাই। আমি ভাগৱত কি, ভাগৱত লাগে নে নালাগে, কিবা খেলি মেলি হৈছে নেকি কৈ যোৱা কথাকেইটাত? অসুবিধা নাই হোৱা? এতিয়া মই কৈছিলোঁ ভাগৱত চৰণৰ পৰা আৰম্ভ হৈছে। মই কৈছোঁ যে যেতিয়া আমি ভকত বৈষ্ণৱক আমাৰ গৃহলৈ আহিব, আমি ভৰি ধুৱাব নালাগে, চৰণ ধুৱাব লাগে। ভাগৱতত তাকে কৈছিল, প্ৰভু ভগৱন্তই বহি আছে বৈকুণ্ঠত, লগতে আছে আইগৰাকী লক্ষ্মী। গম পালে সেই সময়তে বোলে আহি আছে ভগৱানক লগ কৰিবলৈ। কোন? বোলে সুদামা। সুদামাক আকৌ কি কৰিলে? পৰিবাৰৰ কথাটো আৰু ভাল ড্ৰেছ এযোৰ জানো পিন্ধিবলৈ মন নাযায়। এতিয়া মতা মানুহটোৱে আনি দিব নোৱাৰিলে কৰিব কি? সেহন্তত ভাবিলে এটা কামকে কৰোঁ, এওঁক এই যি টি ঠাইলৈ পঠিওৱাতকৈ এই ভাল ঠাই অকণমানলৈকে পঠিয়াওঁ। চাউল চিৰা এমুঠি পৰিবাৰগৰাকীয়ে আনি আমাৰ সেই বিপ্ৰ দামোদৰ হাতত দিলে। যোৱা তোমাৰ একালৰ যে সখী আছিলে, কৃষ্ণৰ ওচৰলৈ যোৱাচোন, কিবা দিয়ে বা এৰা দেওঁ। কথাষাৰো পেলাব নোৱাৰিলে, নিজৰ পৰিবাৰগৰাকীৰ কথানো কেনেকৈ পেলাই গ'ল। ইফালে প্ৰভু ভগৱন্তই তাতে গম পালে, প্ৰভুৱে তাতে গম পালে মোৰ ওচৰলৈ কোন আহিছে আৰু মোৰলৈ কি লৈ আহিছে। সেইকাৰণে তেওঁ 3খন দ্বাৰ পাৰ হ'ল, 4 নম্বৰখন দ্বাৰত আহি গবমাই ধৰিলে। সখী, তুমি যে আহিবা মই কোন নাই খৌ ক'ব নোৱাৰোঁ নহয়। বৰ ভাল কৰিলা, বোলা বোলা। নিলে, নি কৰিছে তেওঁ পৰিবাৰক মাতিছে, ভগৱান কৃষ্ণৰ পৰিবাৰক মাতিছে। আই লক্ষীক, আহা, ভকতৰ চৰণ ধুৱাব লাগে। আমি সেই চৰণৰ পাদুদক গংগা শিৰত ল'ব লাগে। লাগেনে নালাগে? যদি নেলাগিলেহেঁতেন ভগৱান কৃষ্ণই সেই দৰিদ্ৰ ব্ৰাহ্মণটোক ভৰি ফটনোৱা লেতেৰাটোক ভৰি ধুৱাই পেলাই তেওঁক কেতিয়াও সোণৰ সিংহাসনত নবহুৱায়। অতিথি দেৱো ভৱ। ভাগৱত ধৰ্মৰ কথা কৈছোঁ। আপোনাৰ ঘৰলৈ অতিথি আহিছে, আপুনি ভাগ্যৱান। যদি আজিৰ দিনটোত এজনো অতিথি আপোনাৰ ঘৰত নাই, আপুনি দুৰ্ভগীয়া। আপুনি তেতিয়া তাৰ উপায় কিবা আছে নেকি? বোলে আছে। কি? আপুনি ওলাই গৈও কোনোবা এজনক নমস্কাৰ এটা কৰক, ভগৱানে তেওঁ তেতিয়াও ক্ষমা কৰিব। এয়া ভাগৱত ধৰ্মৰ কথা কোৱা হৈছে। আলহী আহিব লাগে, দিনটোত আলহীজন আহিলে তেওঁ কি ধুৱাবলৈ কৈছে? চৰণ ধুৱাবলৈ কৈছে। লক্ষীয়ে ভৰি হাতকেইটা ধুৱালে। এওঁ ভগৱন্তইনো ভৰি ধুৱাব লাগে নেকি বাৰু? যিজনৰ ঔৰসত জন্ম সেই বিপ্ৰদামত, তেওঁক আকৌ কি কৈছে? অতিথি ৰূপে। আপুনি নিৰ্মিলা শাস্ত্ৰ তাকো পঢ়া হুইয়া ছাত্ৰ। তুমিয়ে শাস্ত্ৰ লিখিবা, আকৌ ছাত্ৰ হৈ পেলাই তুমিয়ে পঢ়িবা। এয়া ঈশ্বৰ নহয় জানো? সেই ঈশ্বৰক কাহিনীটো ভাগৱতত আছে। আমাক কৈছে যে অতিথিজন আহিলে অতিথি দেৱো ভৱ, পিতৃ মাতৃ দেৱো ভৱ। মোৰ মা দেৱো। মই এতিয়া মাক ভৰিকেইটাত ধৰি সেৱা এটা কৰি থৈ আহিছোঁ। এতিয়া বাটত দাম্পাৰে একো কৰিব নোৱাৰে। মোৰ মাৰ শক্তিতে আৰু কাৰ ক'ত আছে শক্তি ইমান ডাঙৰ? মোৰ মা আছে, গতিকে মই মাতকৈ কোন ডাঙৰ হ'ব পাৰে? এতিয়া ডাঙৰ কথা হ'ল, অতিথি আপোনালোকৰ ঘৰলৈ আহিবলৈকে উপায় নাই। কেলে? আলহী দুপৰীয়া সময়ত কোনোবা আহিল বুলি জপনা কি দৰ্জাখন লাহেকৈ জপাই দিছে। একেবাৰে জপাই দিয়া নাই, লাহেকৈ জপাই দিছে। গম পাওক যে মানুহ ঘৰত মানুহ নাই। পদূলি মুখৰ পৰা আঁতৰি গুচি গ'ল। ভকতজন আহিছিলে আপোনাৰ ঘৰলৈ, আপুনি দুৰ্ভগীয়া।
তাতে আকৌ কাৰবাৰ গেটত লিখা আছে কুকুৰৰ পৰা সাৱধান সাৱধান বুলি কৈছে। তেওঁ ওচৰলৈ যোৱা টান। কুকুৰৰ পৰা সাৱধান বুলি কৈছে, মানুহ ঘৰত কেনেকৈ সোমাম, কাৰণ গৃহস্থ পৰা আছেনে নাই, আকৌ ভেকচিন ল'ব লাগিব, হয়নে নহয়? গতিকে আমি এতিয়া আহিছিলে তেখেত মোৰ ঘৰলৈ, কি ৰূপ লৈ আহে কোনে জানে প্ৰভু। ভগৱানক কোনোবাই দেখিছে নেকি? ইয়াত দেখা মানুহ কোনোবা আছে নেকি? নাই। আছেনে নাই ভগৱান? আছে। যদি নাই আপুনি উশাই ল'ব নোৱাৰে, উশাহ কেনেকৈ ল'লেহেঁতেন? কাৰণ তেওঁহে পাৰে বুলি লিখিছে, ভাগৱতত লিখিছে ধুনীয়াকৈ। সেই প্ৰভুসকল, ভাগৱত যে আমাৰ অবিচ্ছেদ্য অংগ, আমাৰ এই জীৱনটো ভাগৱতময়। ভগৱান কৃষ্ণই এই কথাটো সুন্দৰকৈ লিপিবদ্ধ কৰি থৈ গৈছে তেখেতৰ কৃষ্ণ সংস্কৃতিৰ দ্বাৰা। আৰু সেই তাকে অনুকৰণ কৰি গুৰুজনাই নামঘৰ সাজাই দিলে। নামঘৰ যে সাজিলে, নামঘৰত ভগৱান আছে। ক'ত আছে? এতিয়া আপোনালোকে গৈ দেখুৱাই দিবগৈ পাৰে বোলে ইয়াত আছে। এই মণিকূটৰ ভিতৰত যি আসন ভাগ যে আছে, তাত ভগৱান আছে বুলি দেখুৱাই দিব। আসন ভাগ উঠাই পেলালে ভগৱান থাকিব নাই? এতিয়া ডাঙৰ কথাটো সেইটো। আসন ভাগ যেনিবা আজি উঠাই পেলালোঁ, তাত ভগৱান নামঘৰটোত থাকিব নাই? হেৰ' আছে। ৰজত কাকতি ঘৰত গ'লেও পাব, স্কুললৈ গ'লেও পাব, আজি ইয়ালৈ মোক লগ কৰিবলৈ আহিলেও পাব। কিন্তু মোক নোপোৱাকৈতো নাথাকে। মোৰ কাৰণে এখন আকৌ ক'লে বোলে আপুনি এইখিনিতে বহক, সেই বহা জেগাডোতহে আপুনি বহিব নোৱাৰে, সেয়া মোৰ কাৰণে দিলে। প্ৰভুক সেইকাৰণে জেগাকণ তাত দিয়া হৈছে। সেই জেগাকণৰ অধিকাৰী তেওঁ কোন? গুণমালা। গুণমালা কি? বাংময় মূৰ্তি, প্ৰভু ভগৱন্তৰ মূৰ্তি তাত আছে। গতিকে ঈশ্বৰ সৰ্বতে ব্যপ্ত হৈ আছে, কিন্তু আজি তাকো চিনি নাপালোঁ। আইসকলে আপোনালোকক গৌৰৱৰ বিষয় এটা মাজে মাজে কৈ গ'লে ভাল লাগিব। আপোনালোকৰ নামঘৰত যে বস্ত্ৰ অকণমান আগবঢ়াই থৈছে, এই বস্ত্ৰভাগ কি বস্ত্ৰ? আসনৰ ওপৰত যে দেখিলোঁ, আসনত নাই দেখা, আপোনালোকৰ নামঘৰতে আছে। চন্দ্ৰতাপটো আছেই বাৰু, আৰু এভাগ আছে, গামোচা ভাগ আছে। এই গামোচাখন গুৰুজনাই ক'ত স্থান দিলে? একদম দকে কথাটো ভাবক। এই গামোচাখন গুৰুজনাই ক'ত স্থান দিলে? আমাৰ শিৰৰ মুকুট 7 খলপীয়া আসনখনত গামোচাখন দিয়া হৈছে। সাধাৰণ আই আপোনালোক নহয়। আৰু সেই গামোচাখনক স্বাভিমান বুলি কোৱা হৈছে। জাতিটোৰ গৌৰৱৰ স্থল গুৰুজনাই দি থৈ গৈছে। সেইকাৰণে গামোচাই ভৰি মুচিব নেপায়। ল'ৰাবিলাকে কয় বোলে নোপোৱাটো যোৰা লগাই দিম, ভালকৈ বুজাইও দিব নোৱাৰে বোলে গামোচাখনে ভৰি মুচিব নালাগে বুলি ক'লে, সুধিলেও ক'ব নোৱাৰে। মই সেইকাৰণে কৈ দিছোঁ, গামোচাই সেইকাৰণেই ভৰি মুচিব নাপায় যে গামোচাখন, আইসকলৰ গামোচাখন সন্মান পৃথিৱীত বিৰল আৰু ক'তো নাই। মণিকূট পৃথিৱীত ক'ৰবাত আছে নেকি? ক'তো নাই। আসন আছে নেকি? নাই। আছে এতিয়া আমেৰিকা, ৰাছিয়া, থাইলেণ্ডত, জাৰ্মান, জাপানত। আপোনালোকৰ সৌভাগ্য, অসমৰ সুসন্তান আউনীতি সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী মহাপ্ৰভুৱে আজি আসন প্ৰতিষ্ঠা কৰি থৈ তাত আহিলেগৈ। বিশ্ব দৰবাৰত অসমীয়াৰ সেই আসনখনৰ আৰু আপোনালোকে বোৱা গামোচাখনৰ মৰ্যাদা তেখেতে দি থৈ আহিছে। ভাগৱত পঢ়িব লাগিব নাই? ভাগৱতৰ প্ৰাসংগিকতা সমাজত আছেনে নাই? আমাৰ সেয়াহে বিষয়বস্তু দিছিলোঁ। এতিয়া মই গোটেই কথাবোৰ ভাগৱতৰে কৈ গৈছোঁ। আপুনি যে ইয়ালৈ আহিলে, ইয়ালৈ অহাৰ আগত আপুনি ইয়াৰ পিছতো আপুনি যাবগৈ লাগিব সুশৰীৰে নহয়, বায়বীয় শৰীৰে আপুনি ইয়ালৈ আহিছিলে। আহোঁতে যেনেকৈ আহিছিলে, যাওঁতেও তেনেকৈ যাব লাগিব। কিন্তু এটা কথা, যদি কিবা কাৰণত আপুনি ভাগৱত হৃদয়ত আপুনি ভাগৱত ৰাখিছে, তেতিয়া কিন্তু অলপ বেলেগ। বোলে সেয়া বেলেগো তেনেকুৱা কিবা আছে নেকি? বোলে আছে, ভাগৱতত আছে। সেইজনে ইচ্ছা কৰি যাব পাৰে,
সেইজনে স্বইচ্ছাই যাব পাৰে, সেইকাৰণে যুধিষ্ঠিৰ স্বইচ্ছাই গ'ল। ভীষ্মই সেইকাৰণে স্বইচ্ছাই গুচি যাব পাৰিলে। আমুক দিনাখন তামুক দিনাখন ভাগৱত আছে তেখেতৰ হৃদয়ত। আমি সিমান দূৰলৈ যাব নোৱাৰিব পাৰোঁ, কিন্তু আমি এটা কামটো কৰিব পাৰোঁ। মই আজি একেৰাহে মই নন ষ্টপ মিটিং গাই আছোঁ। মই যুৱক আৰু যুৱতীসকলকহে কৈ আছোঁ অকল। কালিও আছিলে, পৰহি আছিলে, তাৰ আগদিনাখনো আছে, আজিও আছে। কালিলৈ অৱশ্যে নাই, মোৰ ইলেকশ্যন ডিউটি আছে, ট্ৰেইনিং আছে। মই কি ক'ব বিচাৰিছোঁ, ল'ৰা ছোৱালীবিলাকক মই কথা কৈ ফুৰিছোঁ। আপোনালোকক ধৰ্ম জ্ঞান দিবলৈ মোৰ সাধ্য নাই, মোৰ সেইকণ গুণ আমাৰ গাত নাই। ভাগৱত যদি শ্ৰৱণ কৰে, ভাগৱত যদি হৃদয়ত ৰাখে, ভাগৱত যদি কীৰ্তন কৰে, মানৱ জীৱন কল্যাণ হয়, মানৱ জীৱনৰ কল্যাণ হয়। আৰু সেইকাৰণে কি কৈছে যে গুৰুজনাই ভাবিলে নামঘৰটো বনাই দিলোঁ, অসমীয়া ৰাইজে মই থকালৈকে নামঘৰত থাকিব। মই যোৱাৰ পিছত আকৌ নামঘৰলৈ নোযোৱা লোকো ওলাই বহিব। কোনোবা ডেকা ল'ৰাই দেউতাহঁতক ঠিকাও দি দিব পাৰে ভাদ মাহটো, যে আমি হ'লে নোৱাৰিম যাব, আৰু দেউতা তোমালোক চাৰিজনে ভাদ মাহটো চলোৱা, আমি ডেকা ল'ৰাবোৰ তালৈ নাযাওঁ। অসমৰ ডেকায়ে গৌৰৱ কৰিব লাগে, অসমৰ ডেকায়ে হাত দাঙি ক'ব লাগে, পৃথিৱীত নোহোৱা আমাৰ শংকৰ মাধৱে যি দি থৈ গ'ল পৃথিৱীত বিৰল। নামঘৰত যদি দবা কেলে বজায়, দবাটোৱে কি কয়? দম দয়া দান, দম দয়া দান। এইকেইটাৰ অৰ্থও কৈ যাম বাৰু। দম মানে কি, দান মানে কি, দয়া মানে কি। এইবোৰ যে দবাটো ইয়াত মাৰিলে, দবাটো কেলে মাৰিছিলে জানেনে? এই নামঘৰত চাকি জ্বলাবলৈ প্ৰতিঘৰ মানুহে চান্দা নিদিয়ে জানো? দিয়ে। প্ৰত্যেকে চাগে 20 টকা 30 টকাকৈ পইচা দিছে যে মোৰ হৈও চাকি গছ অকণমান তেল তাত জ্বলক, আৰু জ্বলিছে। আৰু আমাৰ নামঘৰীয়া তাত ৰাখিলোঁ, নামঘৰীয়াক এপইণ্টমেণ্ট দিছোঁ, নামঘৰীয়াক আমি শ্ৰদ্ধা জনাইছোঁ। মোৰ থাকি গৈছিল, পুনৰশ্চ মই নামঘৰীয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। যিগৰাকী ব্যক্তিয়ে তেখেতৰ ল'ৰাটো ছোৱালীজনী মেট্ৰিক পাছ কৰিবৰ কাৰণে চাকি নিদিয়ে সন্ধিয়া, কিহৰ কাৰণে দিয়ে? মোৰ গাঁওখনত থকা প্ৰতিঘৰ মানুহ যাতে উপকৃত হয়, সেইকাৰণে সন্ধিয়া বন্তি গছ তেখেতে জ্বলালে। এতিয়া কেনেকৈ গম পাব আপুনি যে তেখেতে বন্তি গছ জ্বলালে? সেইকাৰণে আপোনাক কৈ দিলে যে আপোনালোক ক'ত আছে? দম দয়া দান, দম দয়া দান। মানে মই দবাটো মাৰিছোঁ, তোমালোকৰ বন্তি গছ জ্বলাইছোঁ, য'তে আছে সেৱাবিলাক লোৱা। সেইকাৰণে আপুনি চাউল ধুই আছিলে, লগ আপুনি থৈ দিয়ক খৰাহীটো, আৰু 1 ছেকেণ্ড আপোনাৰ হাতটো কৃতাঞ্জলি কৰক, এইখিলা আনিব। ইয়াৰো অৰ্থ আছে ভাগৱত কথা। এনেকৈ নকৰিব, এখন হাত নিদিব, এইটো নহ'ব। এইখিলা আনি পেলাই 1 ছেকেণ্ডটো পাৰিব, কৃষ্ণ হ'ব। আপুনি খৰি ফালি আছিলে, কুঠাৰখন লগালগ থওক, কৃষ্ণ, মানে আপুনি দিয়া তেলকণ যে দিছিলে তাত জ্বলালে। আপোনাৰ কল্যাণৰ কাৰণে দবাটো মাৰি জনাই দিছে, আপোনালোকে প্ৰত্যেকে সেৱা ভাগ লওক। কেনেকৈ সেৱা ভাগ ল'বা? বজাৰৰ পৰা আহোঁতে গোটেই ৰাস্তাটো তেওঁকে লাগিছে। কেনেকৈ ল'ব সেৱা ভাগ? কাৰণ তেওঁ সেৱা ল'বলৈ সেই সময়ত সময় নাই, কাৰণ ৰাস্তাটো তেওঁৰ কাৰণে লৈয়ে লৈছে। এনেকুৱা সমাজত আছে, মোক ক্ষমা কৰিব, আপোনালোকক ইয়াত মই কোৱা নাই। আমাৰ অসমীয়া যুৱক যুৱতীয়ে আজি কি ৰূপ লৈছে। গতিকে মোৰ ভাষণবোৰ শ্লোক মাতি পেলাই নহয়, মই কৈ গৈ আছোঁ। মই এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ ছাৰে কৈছে, মই সিমান নহ'লেও মই যিমানবিলাক গৈছোঁ, মই যুৱকসকলক কৈছোঁ, এইকাৰণেই পুথি পঢ়িব লাগে। আপোনালোকৰ ঘৰত কীৰ্তন আছেনে নাই? বোলে নাই। ঘোষা? বোলে নাই। ভাগৱত বোলে নক'বই আৰু সেইভাগ কথা। আৰু কি নাই? এই শ্ৰীমন্ত ঘৰত এভাগ লাগিছিলে পিছেনে, আসন ভাগ পাতিবলৈ, বোলে মোৰ ঘৰত নাই নহয়। 7 ঘৰ মানুহ বিচাৰি বিচাৰি শ্ৰীমন্ত ঘৰৰ কিতাপখন পাই আনিছে আসন পাতিবলৈ। আমি ইমান দুখীয়া হৈ গ'লোঁ অসমীয়া সমাজ। গুৰুজনে দি থৈ যোৱা কীৰ্তন ভাগ যদি আপোনাৰ ঘৰত থাকে, কবচ এটা আছে, এটা ভাল তাবিজ, আপুনি গম পাইছেনে নাই? যদি সন্ধিয়া সময়ত আপুনি 1 অধ্যায় পাঠ কৰিছে, আপোনাৰ ল'ৰাটোৱে শুনিছে নহয়, মাইকী মানুহে শুনিছে নহয়, আৰু খঙাল বোৱাৰীজনীও শুনিছে নহয়, তাইও বৰ খং কৰি থাকে। এতিয়া ভাল হ'ব তাই। কেলে ভাল হ'ব? ভাগৱতে কৈছে। কি কাৰণে ভাল হ'বনো ভাগৱত শুনিলে? ছাৰে কৈছিলে, মই তেতিয়া ৰাস্তাত আহি আছিলোঁ, শুনাৰ লগে লগে গাটো ইমান ভাল লাগি গ'ল। ছাৰে কৈছিলে,
ছাৰে গাই আছিলে। কি গাইছিলে? এ কৰ্ণ পথে ভকতৰ হিয়াত পৰৱেশ কৰি এ দুৰ্বাসনা হৰে সমস্তৰ। কি বুলি কৈছে? আপুনি যে সন্ধিয়া সময়ত যে কীৰ্তন ভাগ পঢ়িছিলে, ঘোষা ভাগ পঢ়িছিলে, গীতা ভাগ পঢ়িছিলে, আপোনাৰ পৰিয়ালটোক যে শুনাইছিলে, কি হয়? দুৰ্বাসনাবোৰ নাইকিয়া কৰি দিয়ে প্ৰভুৱে। আপোনাৰ ল'ৰাটোৰ প্ৰতিও মৰম নাইনে? আপোনাৰ পৰিবাৰগৰাকীৰ কাৰণেও মৰম নাইনে? ভাল কথা এটা শুনাবলৈ ল'ৰা ছোৱালীকেইটাৰ কাৰণেও মৰম নাইনে? আপোনাৰ কি কাম আপোনাৰ ইমান হ'ল? সন্ধিয়া সময়ত আপুনি তাঁচ খেলিবলৈ সময় ওলায়। আমাৰ বহু লোকে তেনেকুৱা কৰে নে নকৰে? কৰে। কিন্তু আজি মই আপোনালোকক দুখেৰে কৈছোঁ, আমাক গোসাঁই ঘৰ এভাগ এভাগ ঘৰে ঘৰে দি থৈ গৈছে গুৰুজনাই, আৰু সেইকাৰণে তাত আমি বেছি দেৰি নালাগে প্ৰভুসকল, বেছি দেৰি নালাগে। 1 মিনিট 2 মিনিট একো যদি, সেয়াও যদি আপোনাৰ কাৰণে বহুত সময় যেন লাগিছে, তেতিয়া আপুনি এই দি সেৱা এটা কৰি পেলাই যাওক। কিন্তু মই এটা কথা কৈছোঁ, যিসকল ভজনীয়া হৈছে, যিসকলে ভাবিছে যে মই ভজনীয়া হ'লোঁ যেতিয়া মোৰ কাম শেষ হৈ গ'ল, আৰু কাম শেষ হোৱা নাই নহয়, বাঢ়িলেহে আপোনাৰ কাম। শৰণভাগী, আচল শৰণভাগে শৰণ ৰক্ষা কৰিবলৈ ভজন ল'ব লাগে। শৰণ ইমান ডাঙৰ বস্তু, ইয়াৰ সম্পৰ্কে কৈ গ'লে বহুত দেৰি হৈ যাব। দেৰি হ'লেও কম বাৰু, ইমাননো হেৰি নে? মোক দিয়া পানীকণো লৈ গৈ যাব লাগেনে? আছে এই এনেকৈ পাছত দিয়ে নেকি? আচ্ছা, এটা কথা হ'ল, মোৰ লগতে আৰু এজন আহিছিলে, মই পাহৰিয়ে গৈছোঁ, পুনেশ্বৰ শইকীয়া। তেওঁকো লগত লৈ আহিলোঁ। বোলো ব'ল আহে, মই চিনি নাপাওঁ, দেখুৱাই দিবা। তেতিয়াহ'লে আমি প্ৰাৰ্থনা এটা গাব লাগে প্ৰতি। এতিয়া এটা আচৰিত কথা, আপোনালোকৰ ইয়াত নাই হোৱা। মই সেইদিনাখন এখন গাঁৱত মিটিং গাবলৈ যাওঁতে পালোঁ, প্ৰাৰ্থনা এভাগ গৈছিলে। মই যেতিয়া কলতল ভাগিত পাইছিলোঁহি, আহি খুব জোৰ জবস্তি কৈছে বোলে, হেৰি নিৰ্দিষ্ট বক্তা আহিছে, নিৰ্দিষ্ট। বোলো মোক নালাগে সেৱা কৰিব, মোৰ লগতে মহন্ত এজন আহিছে, তেখেতকে কৰক। মই অকণমান ছাইডত বহি দিছোঁ, তেখেতক কৰিলে। প্ৰাৰ্থনাটো গাব লাগিছিল কি বুলি? এতিয়া ভকতলৈ উদ্দেশ্যি যিভাগ প্ৰাৰ্থনা গাব লাগে, সেয়া ভকতে যদি গায়, গৃহতে থাকি দেখিলোঁ তজু চৰণ, সেয়া কোনে গাব লাগে? গৃহস্থই গাব লাগে। এতিয়া গৃহস্থই যে নাজানে, সেইকাৰণে ভকতে গাই দিছে বোলে, আমি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। তাৰমানে গৃহস্থৰ চৰণ চাবলৈহে ভকত আহিল, সেইটো নহ'বনে? মই এইটো কাৰণে কৈছোঁ, আমাৰ মহিলাসকলে প্ৰাৰ্থনা, আপোনালোকৰ ইয়াত মোক ক্ষমা কৰিব আইসকল, মই য'ত দেখি আহিছোঁ তাত কৈছোঁ, যদি প্ৰাৰ্থনাটো আমি গাব নাজানো, তেতিয়াহ'লে জানিব মহান শক্তি এটা আমাৰ গাৰ পৰা গুচি গৈছে। ধেমালি শক্তিগৰাকী ভাবিছে নেকি? ভাগৱতে আপোনালোকক আমাৰ পুৰুষতকৈ 6টা গুণ বেছিকৈ দি আপোনালোকক এই ধৰালে পঠিয়াইছে। আমি এটা বংশই ৰখিব লাগে, আপোনালোকে 2টা বংশ ৰখিব লাগে। ধেমালি নহয়। আই আপোনাসৱৰ কাৰণে প্ৰভু ভগৱন্তই অলপতে সন্তুষ্ট হৈছিল। সেইকাৰণে ৰাস ক্ৰিয়াত প্ৰভু ভগৱন্তই কেতিয়াও গোপীক বঞ্চিত কৰা নাছিল। আমি সেইকাৰণে আইসকলে ধৰ্ম ৰক্ষা, ভাগৱত ৰক্ষাত আপোনালোকৰ গুৰুত্ব যথেষ্ট আছে। ল'ৰাটোক গোসাঁইঘৰত প্ৰাৰ্থনা কৰিবলৈ নিয়েনে? যদি নাই নিয়া, নাতিনীয়েকক ইমান মহৌষধ দিবলৈ ককাক আৰু বুঢ়ী মাকৰ সময় নাইনে? মাক দেউতাকে ল'ৰাটো অলপ দিন আছে, সি এনেকুৱা কাম কৰিবলৈ ল'ব, মাক দেউতাকে চকুলো টুকি থাকিব লাগিব। তাৰ আগতে ব্যৱস্থা আছে আমাৰ। মানৱ জীৱনটোক কল্যাণৰ কাৰণে নিজৰ ল'ৰাটোক মোবাইলটো দি খুৱাবলৈ দিয়াতকৈ এটা প্ৰাৰ্থনা গাই পেলাই ল'ৰাটোক খুৱাওকচোন। ভুল হৈছে নি কোৱাটো? আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব। আজি যদি মাকৰ মুখৰ পৰা শুনিবলৈ পালেহেঁতেন,
ইমান সুন্দৰ গীতটো তাৰ টোপনি আহিলেহেঁতেন, কিন্তু মাকৰ তাক সেইবোৰ গাবলৈ সময় নাই। তেওঁৰ হাতত ফোন আছে, ল'ৰাটোকো পুৰণা ফোনটোকে দি পেলাই বহুৱাই থৈ দিছে, কাৰণ তেওঁ ফোন কৰিবলৈ ভাল হ'ব তেতিয়া। মই এইবোৰ এটা কাৰণতে কৈ ফুৰিছোঁ, মোৰ উঠি অহা প্ৰজন্মটো ভাল হওক, মোৰ উঠি অহা প্ৰজন্মটো ঈশ্বৰমুখী হওক। আপুনি ল'ৰাটোক সন্ধিয়া সময়ত প্ৰাৰ্থনা এটা গাবলৈ লৈ যাওক গোসাঁই ঘৰলৈ, লৈ গৈ আপুনি প্ৰাৰ্থনা এটা কৰক, কৰি পেলাই আপুনি কৈ থৈ আহক, হে প্ৰভু কৃপা কৰা, এই ল'ৰা পোৱালিটোক তুমি চাবা। দায়িত্বটো প্ৰভুক দিয়া না, তেওঁ যেতিয়া তোমাক দায়িত্ব দি পঠিয়াই দিলে। আহি আছে বহাগৰ বিহু, বেছি দিন নাই আৰু, দুসপ্তাহেই নাই নেকি বিহুলৈ। বহাগৰ বিহুত ল'ৰাটোৰ নাতিনীয়েকক গা পা ধুৱাই পেলাই ককাক যদি বুঢ়ীমাক আছে তামোল এখন দিয়াওক। ককাকৰ ওচৰত তামোল এখন যেতিয়া নাতিনীয়েকে দি পেলাই, অ' ককা তামোল এখন লোৱা, ককাকে নাতিনীয়েকৰ মুখখন চোৱাৰ লগে লগে আশীৰ্বাদ দিব নোৱাৰি পেলাই কান্দিছে। ভক্তিৰ চকুলো, ল'ৰাটো দীৰ্ঘায়ু হ'ব। আইতাকক গৈ তামোলখন দিছে, আইতা তামোল এখন লোৱা। আইতাই হাত ফুৰাইছে আৰু আশীৰ্বাদটো দিওঁতে মুখেৰে ব্যক্ত কৰিব নোৱাৰিলে, চকুলো ওলাইছে। আপোনাৰ ল'ৰাটোৱে বৰ ডাঙৰ নাতিনীয়েক দুটাই মহান আশীৰ্বাদ পালে, যিটো আশীৰ্বাদ কিনিবলৈ কোটি টকায়ো নাপায়। পাব নেকি? নাপায়। তেতিয়া ল'ৰাটোক কিয় দিওৱা নাই, ছোৱালীজনীক কিয় দিওৱা নাই? মই ভাবিছোঁ আমাৰ ল'ৰাবোৰ কাহানিও বেয়া হ'ব নোৱাৰে। দেউতাকক চিনি নাপায় নহয়, ল'ৰাটোৱে দেউতা বুলি মাতে। দেউতাক কোন আকৌ চিনি পাবলৈ হ'লে গা জাৰ লাগি যাব নহয়। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হে পৰম তপ। দেউতা কোন মোৰ? যিটো দেউতাক ভেকাহি মাৰোঁ যে, সেয়া কোন বুলি ভাবিছে? ভাগৱতে কৈছে পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হে পৰম তপ। মোৰ তপস্যা কৰিবলগীয়া মোৰ আজি ঈশ্বৰ সেয়ে পিতৃ। কেলে তেনেকুৱা হ'ল? দেউতাই মোকহে আনিছিলে, মোক ইয়ালে যে ইয়ালে এইডোখৰ কি বুলি কৈছোঁ আমি, ইকৰাণী চুকলে মোক কিহে আনিলে বুলি ভাবিছে? স্কুটি। মই স্কুটিয়ে লৈ আহিলোঁ দৌৰা দৌৰিকৈ। মই আহি গ'লোঁ, মই ইকৰাণী চুকলে স্কুটিত আহিলোঁ বা গাড়ীত আহিলোঁ, কিন্তু মই পৃথিৱীলৈ কেনেকৈ আহিলোঁ? পৃথিৱীলৈ কেনেকৈ আহিলোঁ? ভাগৱতৰ 3য় স্কন্ধত কৈছে। আপোনাক পৃথিৱীলৈ কোনে আনিলে জানেনে নাই? আছিলি মন্তই ব্ৰহ্মকুণ্ডত, বায়ুৰূপে স্থিতি ভৈলি পিতৃৰ শিৰত। দেখিছে, দেউতাইহে মোক লৈ আনিছিলে তাৰপৰা। বায়ুৰূপে প্ৰভু ভগৱন্তই দেউতাৰ শিৰত দিলে, আৰু দেউতাই ৰসৰূপে স্থান এডোখৰ দৰকাৰ হ'ল, সেইকাৰণে মাতৃ গংগাই স্থান দিলে। পিতৃ আৰু মাতৃতকৈ ডাঙৰ কোন হ'ব পাৰে? সেইকাৰণে প্ৰভুসকল ভাগৱত চৰণৰ পৰা আৰম্ভ হৈছে। ভাগৱত ধৰ্মৰ কথা কৈ আছোঁ, যিখন ভাগৱত পঢ়িলে মানৱ জীৱনৰ কল্যাণ সাধন হয়, যি ভাগৱত পঢ়িলে জীৱ জগত যত জীৱ জংগম কৃত পতংগম সকলো কল্যাণ হয়, সেই ভাগৱত আপোনালোকৰ নামঘৰত কালিলৈ পৰা পাঠ হ'ব। শ্ৰদ্ধাৰ পাঠকসকলক মই অনুৰোধ জনাম, যিখন ভাগৱত পঢ়ে যাতে পৰিষ্কাৰকৈ পঢ়িব, যাতে শব্দটো শুদ্ধ শব্দটো যাতে শ্ৰোতাসকলৰ কাণত পৰিব। এইকেইদিন আপোনালোকে তেল মাছ মাংস নাখায় নহয় চাগে, হয় নাই? আচলতে খাব নেলাগে। যেতিয়া নাখাব এইকেইদিন চাবচোন আপোনালোকৰ কিমান ভাল লাগিব। এতিয়া বাৰু আপোনালোকে কওকচোন, মই কথা কোৱাৰ পাছৰ পৰা মনটো কেনেকুৱা লাগিছিলে? সঁচাকৈ কৈ দিয়কচোন। ভাল লাগিছে। কেলে জানেনে? আপোনালোকৰ যদি আগতে কিবা বেয়া সোমাই ভৰ্তি হৈ আছিলে, মই ডিলেট কৰি আছোঁ, হয় নাই? মোবাইলত ডিলেট হেৰি এটা ওলাই যায় নহয়, ই কাট খাই যায়। তাকে যেনিবা আপোনালোকক কৈছোঁ, দায়িত্বটো আপোনালোকক অকণমান ল'ব। কি দায়িত্ব ল'ব? মই এটা কথা বাৰম্বাৰ কৈছোঁ, অহা বহাগ বিহুত তামোলখন দিয়াব।
ককা আইতা যদি আছে দিয়াব আৰু দেউতাক মাকক দিয়াব। কোনে দিয়াব এতিয়া? মাকে দেউতাকক দিবলৈ কওক। দিয়াৰ পিছত দেউতাকে কওক যে মা যোৱা, আমাৰ গংগা তোমাৰ গংগাহে, গংগা ঘৰতে আছে, স্নান কৰা। মা দেউতাক কি গংগা? গংগা মানে কি? তেতিয়া দেউতাকে ক'ব যে গংগা মানে পবিত্ৰ জল বা পানী। মাও তেনেকুৱা নেকি? তোমাৰ মাও তেনেকুৱা। গতিকে মাক তুমি সেৱা কৰা। মাকে সেৱা কৰি সৰ্বে ভৱন্তু সুখীন, সকলোৰে সুখ হ'ব। কাৰো ঘৰত কাজিয়া নালাগে। কাজিয়া লাগিবলৈ নিদিয়ে নহয়। বেয়া বস্তুবোৰ ইয়াত থাকিবই নোৱাৰে, কাৰণ এইখিনি গৈ সোমাই দিবগৈ নহয়। আপুনি আজিৰ পৰা পৰীক্ষা কৰিব। আজিৰ পৰা পৰীক্ষা কৰক। কঁকালৰ বিষ থকাজনে পৰীক্ষা কৰক। মই যদি সময় পাওঁ এদিন ভাগৱত পাঠ কৰিবলৈ আহিম, চাব বাৰু ক'ব কোনোবাই যে মোৰ প্ৰকৃততে কঁকালৰ বিষটো ভাল হৈছে। যিজনে আহিব নোৱাৰোঁ বুলি ভাবিছে, একান্ত মানে ভাগৱতত শৰণ লওক। প্ৰভু ভগৱন্তই অকণমান ইয়ালৈ আনিব। চাওক প্ৰমাণটো চাওক। ভাগৱতলৈ যদি কোনোবাই কিবা একৰা আগবঢ়াইছে, জীৱনটো সাৰ্থক হৈছে। আৰু কোনোবাই যদি কয় বোলে সেইকেইটাই ভাগৱত হেৰি কৰিবলৈ আহিছে, টকা মৰা অনুষ্ঠান এইবোৰ নিদিলোঁ, আহি গ'ল ভাল হ'লে সেইজনৰ। কেলে কি কওঁ শুনক। ভাগৱতৰ যদি কোনোবাই পইচা দিবলৈ আছে, যি এটকা দিয়ে, বটা এটাতে পইচা পাৰিলে তামোল পাণো আনক। তামোল পাণ যদি নাই, পইচাটোকে আনক, বটাটোত দিয়ক, ঢাকোন এখন দিয়ক কলপাতে, পৰিয়ালটো দীঘল দি পৰক। কেলে পৰিবলৈ কৈছোঁ যে জীৱনৰ সাৰ্থক কাম কৰিলে এয়া। কাৰণ মোৰ বহুত পইচা 500 কত হাজাৰ টকা গুচি গৈছে বেয়া কামত। ডাক্তৰকতে 1.5 লাখ দি থৈ আহিলোঁ। টকা 500 প্ৰভু ভগৱন্তৰ ভাগৱত চৰ্চালৈ আগবঢ়াইছোঁ। হে প্ৰভু, আমি দান দিব পৰা শক্তি নাই। সমস্ত জগতখন যেতিয়া তোমাৰ, ইয়াত মোৰ বুলিবলৈ একোৱেই নাই। হে প্ৰভু, মোৰ দানটোতো মোৰ নহয়, তোমাৰ বস্তুকে মোৰ বুলি সম্বোধন কৰি প্ৰভু ভগৱন্তৰ ওচৰত আগবঢ়াইছোঁ, গ্ৰহণ কৰিবা। ঘৰখন জয় জয়ময় হ'ব। ভাগৱতত যদি সঁচা হয়। অহংকাৰ কৰি দিব, প্ৰভু ভগৱন্তই নলয়। বিদুৰক হ'লে গ'ল দখৰি পিয়াতে বহিলে, বহি পেলাই একো দিব নোৱাৰিলে, আমলখি অকণমান দিলে, শুকান আমলখি, তাকে খাই আনন্দ হ'ল। দুৰ্যোধনে সোণৰ ভিঙাৰত পানী দিছিল, সোণৰ সিংহাসনত বহুৱাইছিল, নগ'ল প্ৰভু তালে, আমাৰ কাৰণেহে দি থৈ গৈছে। সেইকাৰণে অহংকাৰ কৰি কোনো বস্তু প্ৰভুৰ চৰণত নিদিব। এয়া ভাগৱত কথা কৈছোঁ। যুৱক যুৱতীসকলে বিয়া কৰোৱাৰ আগতে শৰণ ভাগ লৈ লওক। শৰণ নলোৱাকৈ যদি ভাগৱত পঢ়িবলৈ যায়, মোক কাণে কাণে সোধেহি, ছাৰ মই শৰণ লোৱা নাই, ভাগৱত পঢ়িব পাৰিম নে নোৱাৰিম? মোক কাণে কাণে সোধে মিটিঙলৈ যাওঁতে। তাৰমানে ভাগৱত পঢ়িবলৈ তাৰ ইচ্ছা আছে, কিন্তু শৰণ লোৱা নাই। এতিয়া মই উত্তৰটো কেনেকৈ দিম? এতিয়া উত্তৰটো মই এইদে দিছিলোঁ, শৰণ ল'লে কি লাভ হয়, নল'লে কি লাভ হয়। যদি কোনোবাই লোৱা নাই, কথাটো ভাবি চিন্তি, একেবাৰে নালাগে ল'ব। যদি কথাটো বেয়া হয়, ল'ব নালাগে। যদি ভাল হয়, বিবেচনা কৰি ল'ব। মই যোৱাকালি এখন মিটিঙলৈ যাওঁতে LP স্কুলৰ ৰিজাল্ট দি দিলে কাৰণে ল'ৰা ছোৱালী কেইটামানে খেলি আছে স্কুলখনৰ সন্মুখতে। তেনেকুৱাতে মানুহ দুজন আহিছিলে চাইকেল লৈ, এজনে ল'ৰা দুটাক খুন্দিয়াই দিলে। ওচৰতে থকা ল'ৰা কেইটামানে ল'ৰা দুটাক লৈ পেলাই হেডমাষ্টৰৰ ওচৰলৈ লৈ গৈছে যে আপোনালোকৰ স্কুল কেইটাত ছুটি হয়? বোলে আমাৰ 1:30টাত ছুটি হয়। এতিয়া কেইটা? বোলে 11:30। যে এই ল'ৰাকেইটা যেন ৰাস্তাত খেলি আছে, আপোনাৰ ইয়াত নজৰ দিবলৈ আপুনি নোৱাৰে নেকি? প্ৰধান শিক্ষকে ক'লে ৰ'বা, সেই ল'ৰাকেইটা লৈ আনাচোন। ল'ৰাকেইটা আনি পেলাই চাই ৰেজিষ্টাৰ বুকত নাম চালে, ল'ৰাকেইটাই নাম লগোৱাই নাই। ককায়েক আৰু বায়েকৰ লগত ল'ৰা দুটা আহে। হেডমাষ্টৰে ৰিক্স নল'লে যে নাম নাইকিয়া ল'ৰাক, মোৰ ৰেজিষ্টাৰত নাম নাইকিয়া ল'ৰাক মই কেতিয়াও ইয়াক ৰিক্স ল'ব নোৱাৰোঁ। হে যুৱক যুৱতীসকল, হে প্ৰভুসকল, আপোনালোকেও পৃথিৱীলৈ আহিলে নহয়, নামটো ঈশ্বৰৰ ওচৰত লগালে নে নাই? যদি নাম নাই লগোৱা, তেতিয়াহ'লে ভগৱানৰ ওচৰত আপোনাৰ কোনো কামত নাহিব, হয়নে নহয়? নাম লগোৱা কথাটো কি কৈছে বুজি পাইছেতো?
শৰণ লোৱা কথা কৈছোঁ। যদি নাম লগাইছে তেতিয়া ভগৱানে ৰিক্স ল'ব। যদি নামটো নাই লগোৱা, হেডমাষ্টৰে নাম নথকাৰ কাৰণে ৰিক্স নল'লে, আমাৰ ভগৱন্তয়ো ৰিক্স নল'ব অশৰণীয়াজনৰ। সেইকাৰণে অশৰণীয়াৰ হাতে ভকতে নেখায়। ঈশ্বৰে ৰিক্স নলয়, কৃষ্ণই ৰিক্স নলয়, ভকতে কেনেকৈ ৰিক্স ল'ব? কথাবোৰ বুজি পাইছে? এতিয়া শৰণ ল'ব লাগিব নালাগে? বছ, আমি একাদিক্ৰমে ভাগৱত কথা কৈ আছোঁ। ভাগৱতে কি আনে? কুকুৰৰ পোৱালিবোৰক কুকুৰৰ পোৱালি বুলি কয়, মেকুৰী পোৱালিবোৰক মেকুৰী পোৱালি, গৰুৰ পোৱালিবোৰক গৰু পোৱালি কয়, আৰু মানুহৰ পোৱালিটোক কি বুলি কয়? দেৱ শিশু কয়নে নকয়? আয়ৈ দেহি দেৱ শিশু, ভৰি নলগাবি। আৰু ঈশ্বৰ 5 বছৰলৈকে আছেনে নাই বাৰু? একেবাৰে আছে, তাৰ প্ৰমাণ আছে। মই দেখুৱাই দিম, ভাগৱততে আছে, দশমত। পাৰোতেনো অৰ্জুন গছ দুজোপা মৰমৰকৈ ভাগি থাকিলনে? গতিকে দেৱ শিশু কেলে কয়, সেইটোহে মই প্ৰশ্নটো মোৰ যুৱক যুৱতীসকলক কৈছোঁ। এটা কেঁচুৱা ল'ৰাক দেৱ শিশু কেলে কোৱা হয়? মই যিদিনাখন বিয়া পাতিছিলোঁ, মই মোৰ কথা কৈছোঁ, আৰু মোৰ বাওঁহাতে মোৰ অৰ্ধাংগিনী, দেৱী স্বৰূপা অৰ্ধাংগিনী মোৰ এখিতে ৰাখি লৈছিলোঁ। আৰু মই দেৱতা স্বৰূপ, অৰ্থাৎ দৰা বুলি যাক কোৱা হয়, দেৱতা আৰু দেৱী, আমি হোমৰ গুৰিত থিয় হৈছিলোঁ। কথাটো গুৰুত্ব সহকাৰে ল'ব। দেৱতা আৰু দেৱীয়েহে দেৱ শিশু নমাই আনিব পাৰিব ধৰালে। সেইকাৰণে শৰণটো ল'ব লাগে। শৰণ লোৱাৰ পিছত বোলে কাম হৈ গ'ল আমাৰ, এতিয়া আপত্তি নাই, কাৰণ বিয়া বাৰু কৰাৰ পিছত যদি ৰাতি 12টা বজাত আহি পেলাই দৰ্জাখনৰ কলিং বেলটো ভৰিয়ে টিপে, আহি গ'ল ভাললৈ। কথাবোৰ কেনেকুৱা যেন লাগিছে? সমাজখন ভাল হ'বনে নহয় যদি আমাৰ কথা শুনে? হ'ব। মোৰ যুৱক যুৱতীসকলক কাতৰে প্ৰাৰ্থনা কৰিছোঁ যে তোমালোকে যেতিয়া দেৱ শিশু এটা আনি পেলাই তোমাৰ মা দেউতাক যেতিয়া দি দিবা, আজিকালি আকৌ নাৰ্ছিঙৰ পৰাহে দিব আৰু, হয়নে নহয়? আগৰটো তেনেকুৱা নাছিল। সেইকাৰণে ল'ৰা ছোৱালীবিলাকৰ মাটো প্ৰথমতে কম ফুটিছে। প্ৰথমতে মাটো বৰকৈ নুফুটে, বেলেগ শব্দ ফুটে। ইয়াৰ অৰ্থটো একেবাৰে সঁচা। স্বাভাৱিক জন্ম নহয় সি, অস্বাভাৱিক জন্মৰ কাৰণে মাকক পাহৰি যায়। মাকৰ ইমান দুখ দুৰ্গতি সি বুজি নাপাব। বা যাই কি নহওক, সেই দেৱ শিশুটো আনি দিব লাগিব আমাৰ পিতৃ মাতৃক। সেই শিশুৱে আমাক সমাজখন পোহৰাই তুলিব।